বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে জানে আজি 12 ফেব্ৰুৱাৰী আৰু আজি মাজুলীত লাখপতি বাইদেউসকলৰ যি চেক প্ৰদান 10,000 টকীয়া এয়া বিতৰণ কৰা হৈছিল। এয়া লাখপতি বাইদেউসকলে হাতত ফুল লৈ আদৰিবৰ কাৰণে মুখ্যমন্ত্ৰীজনাক তেখেতসকল অপেক্ষা কৰি আছিল। আৰু এয়া বিভিন্ন সাংস্কৃতিক দলসমূহ মাজুলীৰ তেখেতক আদৰিবৰ কাৰণে গৈছে। এয়া বগৰী খাইছেগৈ লাখপতি বাইদেউসকলে বগৰীৰ তলত, আৰু এয়া ৰেড কাৰ্পেট, এই ৰেড কাৰ্পেটেৰে আহিব তেখেত। আৰু এয়া আপোনালোকে মন কৰিছে প্ৰায় 32,000 লাখপতি বাইদেউক আজি 10,000কৈ চেক প্ৰদান কৰা হৈছে মাজুলীত। পুৱাৰ পৰাই লানি নিচিগা সোঁত তেখেতসকল খুব উৎকণ্ঠাৰে ৰৈ আছিল, আৰু প্ৰায় 11:20 আমাৰ মন্ত্ৰী মহোদয় আহি উপস্থিত হ'লহি, আৰু তেখেতসকলক কিছু সংখ্যক সুন্দৰ পৰামৰ্শ দিয়াৰ পৰৱৰ্তী সময়ছোৱাত চেক বিতৰণ কাৰ্যসূচী সমাপন হয়। আৰু এয়া চেক লৈ তেখেতসকল ঘৰলৈ উভতি যোৱাৰ এটা দৃশ্য সকলোৱে হাঁহি মুখে উভতি গৈছে। আৰু শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়ক তেখেতসকলে ধন্যবাদ জনাইছে। মন কৰকচোন, এয়া উভতি গৈছে তেখেতসকল, আৰু এয়া সামৰণি। ধন্যবাদ।